Good morning, dear all Jala Vistal member. Welcome to my YouTube channel Jala Vistal Assamese Saddam Technology. মই আজি আপোনালোকৰ আগত আৰু এটা নতুন খবৰলৈ উপস্থিত হৈছোঁ যে আজি যেহেতু 27 আগষ্ট আজি আমাৰ এটা নিউজ লেটাৰ আহিছে যে যেহেতু যোৱা 20 আগষ্টত এটা নিউজ লেটাৰ আহিছিল সেই নিউজ লেটাৰত উল্লেখ কৰা আছিল যে 13 ছেপ্টেম্বৰত এটা নিউজ লেটাৰ আহিব ইহাই তেতিয়া আমাক ৰিয়েল এড দিব সো হেতু কৈছিল এই কেইদিন ইউৰোপত সামাৰ ভেকেশন আছে এই সামাৰ ভেকেশনৰ কাৰণে কেইদিন মানৰ কাৰণে কোম্পানীৰ ফালৰ পৰা স্থগিত ৰাখিছিল তো এতিয়া যেহেতু আজি 27 আগষ্ট আজি 27 আগষ্টত এটা নিউজ লেটাৰ আহিছে এই নিউজ লেটাৰত কথাটো আহিছে যে অহা ছেপ্টেম্বৰৰ 20 তাৰিখৰ ভিতৰত হিয়তে গুটেইখিনি কাম কমপ্লিট কৰি আমাক ৰিয়েল এড যেনেকৈ হওক দিব সো যেহেতু আপোনালোকে ইমান দিন ধৰি ধৈৰ্য ধৰি আছে তো মই মোৰ ফ্ৰেণ্ড বিলাকক ক'ব বিচাৰো আপোনালোকে যিমান দিন ধৈৰ্য ধৰিছে তো ভালেই কৰিছে আৰু কেইটা মাত্ৰ দিন আৰু মাত্ৰ কেইটা দিনৰ কাৰণে ধৈৰ্য ধৰক পাই যাব নিজৰ নিজৰ যেটো আক্ষেপ অনুভৱ বা প্ৰতিশ্ৰুতি লৈছিলে মই এটো কৰিম হেতু কৰিম গুটেইখিনি সো কথাটো এটোই যে যেহেতু নিউজ লেটাৰ আহিছে আমাৰ নিউজ লেটাৰত কি আছে নিউজ লেটাৰত কথাটো কৈছে যে অহা 20 তাৰিখৰ আগত যদি 20 তাৰিখৰ আগত আপুনি যদি এক্টিভ কৰে তেতিয়া হলে এতিয়াৰ তিনটা ৰেফাৰেল পাইছে কেওসি আপডেট কৰিলে আৰু যদি ফ্ৰী কৰে ফ্ৰী আইডি যদি কোনোবাই লগায় তেতিয়া হলে পাৰ ইয়াৰলি 350 ইউৰোৰ হলনি পাৰ ইয়াৰলি হিয়তক 1000 ইউৰো দিব তো এটা ডাঙৰ খবৰ দিছে তো আমি খবৰটো শুনি বৰ আনন্দিত পাইছো হিয়তক কৈছে যে ৰিয়েল এড পাম সো আমি ৰিয়েল এড পোৱাৰ এটা কথাও আছে কথাটো এইটোই যে আমি ৰিয়েল এড পাবলৈ হলে আমি মাত্ৰ কেইটামান দিন ধৈৰ্য ধৰিব লাগিব সো আজি আৰু এটা খবৰ দিছে আমাক যে এটা খবৰত আমি পাইছিলো যে এতিয়া যদি আপুনি যে যদি 5টা ৰেফাৰেল অৰ্থাৎ 5টা কেওয়াইসি আপুনি নিজৰ ৰেফাৰেলত দিয়ে তেতিয়া হলে প্ৰত্যেক বছৰত আপোনাৰ এজনৰ পৰা 2000 ইউৰো আপোনাক দিয়া হ'ব আগতে আছিল কেওয়াইসি আপডেট কৰিলে ৰেফাৰেল ডাইৰেক্ট ৰেফাৰেল দিলে 1000 ইউৰো পাই পোৱাৰ কথা আছিল এতিয়া যেহেতু অফাৰ আহিছে এটা হুনালি সুযোগ আহিছে এই হুনালি সুযোগত যদি আপুনি এটা কেওয়াইসি আপডেট কৰে তেতিয়া হলে আপোনাৰ প্ৰত্যেক বছৰক 2000 ইউৰো কে দিব অৰ্থাৎ 2000 ইউৰো কিন্তু এটা কেওয়াইসি আপডেট কৰিলে নহব যে এটা ডাইৰেক্ট পেকেজ সিস্টেম আছে যে ডাইৰেক্ট 5 জন যদি অহা 20 তাৰিখৰ ভিতৰত আপুনি যদি 5 জনক ডাইৰেক্ট ৰেফাৰেল কৰে কেওয়াইসি আপডেট কৰে তেতিয়া হলে হে আপুনি বছৰত প্ৰত্যেক বছৰত 2000 ইউৰো কে পাব অৰ্থাৎ 5 জনৰ পৰা 10000 ইউৰো আপোনাক দিয়া হ'ব সো আৰু যদি আপুনি 10টা কৰে 10 জনক যদি ৰেফাৰেল কৰে বা 10 জনৰ আইডি যদি আপুনি এক্টিভ কৰে কেওয়াইসি আপডেট কৰে তেতিয়া হলে প্ৰত্যেক বছৰত আপুনি এজনৰ পৰা প্ৰত্যেক বছৰত 2500 ইউৰো পাব ইয়াৰ উপৰিও আপোনাক 200 ইউৰোৰ ক্ৰিপ্টো আপোনাক দিয়া হ'ব সো এই অফাৰৰ কাৰণে যদি কোনোবাই কৰিব বিচাৰে অফাৰটো ল'ব বিচাৰে তেতিয়া হলে আপোনাৰ নিজৰ আপোনাৰ লগত সংযোগ ৰাখক আৰু আপোনাৰ লগত সংযোগ ৰাখি অফাৰটো ভক্ষণ কৰিব পাৰে সো এইখিনি কথা